ষ্টাৰ্ট বুলি ক'ম। নমস্কাৰ। আজি আমি ইয়াত সমবেত হৈছোঁ চাৰিজন শিক্ষক। এয়া মোৰ এইপিনে আছে তপন কুমাৰ শৰণীয়া, অৱসৰী আমাৰ দক্ষিণ মাজবাট মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক, আৰু মোৰ এইপিনে আছে নৰেন্দ্ৰনাথ ডেকা, মাজবাট বিদ্যাপীঠ হাইস্কুলৰ প্ৰধান শিক্ষক, অভিনেতা আৰু সু আবৃত্তিকাৰ। আৰু এয়া মোৰ কাষত আছে আমাৰ ময়ূৰ বৰুৱা, স্থানীয় শিক্ষিত যুৱক, আৰু এওঁ এইখন বিদ্যালয়তে শিক্ষকতা কৰি আছে। আজি আমি চাৰিজন ইয়াতে সমবেত হৈছোঁ এটা ভাল বিষয় এটা আলোচনা কৰিবলৈ, শিক্ষাত ভাষাৰ ব্যৱহাৰ, মাতৃভাষা বা ইংৰাজী ভাষাৰ ব্যৱহাৰ। এতিয়া মই প্ৰথমে আমাৰ ময়ূৰ বৰুৱাক সুধিব বিচাৰিছোঁ, আমাৰ মাতৃভাষাত লোৱা শিক্ষা আৰু আমাকতো ইংৰাজী ভাষাটো অপৰিহাৰ্য লাগিবই, আমি ইংৰাজী ভাষাটো উল্লেখ কৰিব নোৱাৰোঁ। আপুনি আমাক ক'ব লাগে যে মাতৃভাষাত লোৱা শিক্ষা আৰু ইংৰাজীটো আমাৰ কাৰণে কিমান প্ৰয়োজন, কি ভাল আছে কি বেয়া আছে, অতি চমুকৈ আপুনি ক'ব লাগে। নমস্কাৰ, মই ময়ূৰ বৰুৱা। ভাষা একচুৱেলি কি হয়, ভাষা এটা মাধ্যম হয় যোনটোত মই আৰু তাৰমানে মই পাৰ্চনেলি কাৰোবাৰ লগত কমিউনিকেট কৰিব পাৰোঁ। ভাষা এটা মিডিয়াম, ইটছ এ মিডিয়াম through which I can communicate with my fellow people, with my surrounding, and that's it. And also language I don't know হ'ব, তেওঁ মানে ইংৰাজী ভাষাত পঢ়া, তেওঁ ইংৰাজী এটা বিষয় হিচাপে লৈ উচ্চ শিক্ষা লাভ কৰিছে, গতিকে তেওঁ ইংৰাজী ধুনীয়াকৈ ক'ব পাৰিছে। আৰু তেওঁ এইটোৱে কৈছে যে ইংৰাজী ভাষাটো আমাৰ থাকিলেও প্ৰব্লেম নহয়, সমস্যা নহয়, ইংৰাজীটো আমাৰ কাৰণে জৰুৰী, যিহেতু আমাৰ ভাৰতবৰ্ষত ইংৰাজীটো এটা ভাষা হিচাপে চলিয়ে আহিছে। কিন্তু সেইবুলি এইটো নহয় যে আমি মাতৃভাষা, আমি ধৰক উৰিষ্যাৰ জনে, বেংগলৰ জনে আমাৰ নিজৰ মাতৃভাষাটো আমি উল্লেখ কৰিব লাগে, সেইটো কথাও তেওঁ কোৱা নাই। যে মাতৃভাষা আমি শিক্ষা ল'ব লাগে, কিন্তু ইংৰাজী ভাষাটো আমাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ বিষয়, যে ভাষা কিন্তু কেতিয়াও কোনো শিক্ষাৰ কাৰণে সমস্যা হ'ব নোৱাৰে। আমাৰ এইটো বিষয়ৰ ওপৰত ডেকা ছাৰক আমি ক'বলৈ কৈছোঁ যে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ত মাতৃভাষাৰ ওপৰতো গুৰুত্ব দিছে, আনহাতে আমাৰ 6ত গণিত বিজ্ঞান ইংৰাজী ভাষাটো দিয়া হৈছে। গতিকে ইয়াৰ সামঞ্জস্য এটা ৰাখি আপুনি দুআষাৰ বক্তব্য আগবঢ়াওকচোন। হয়, নমস্কাৰ। মই এই যিটো বিষয় আপুনি উল্লেখ কৰিলে, এই বিষয়টো অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে বৰ্তমান। মই মোৰ নিজৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ, মোৰ ল'ৰা আৰু ছোৱালী এজনী, মই ছোৱালীজনীক অসমীয়া মাধ্যমত পঢ়ালোঁ আৰু ল'ৰা এজনক মই ইংৰাজী মাধ্যমত পঢ়ালোঁ। মই দুয়োটা ষ্টুডেণ্টক মই অধ্যয়ন কৰিলোঁ, ছাত্ৰ ছাত্ৰী দুজনকে অধ্যয়ন কৰি মই গম পালোঁ যে যদি বিষয়বস্তু এটা খুব ভালকৈ হৃদয়ংগম কৰিব লাগে, তেনেহ'লে এই অসমীয়া মাধ্যম অৰ্থাৎ মাতৃভাষাৰ প্ৰয়োজনীয়তা আছে। মাতৃভাষাত যদি প্ৰাথমিক লেভেলটো বা প্ৰথম শিক্ষাৰ আৰম্ভণিখিনি যদি খুব ভালকৈ কৰিব পাৰে, তেনেহ'লে ভৱিষ্যতে এই ইংৰাজী ভাষা হওক, হিন্দী ভাষা হওক বা অন্যান্য ভাষা হওক, শিকাটো অসুবিধা নহয়, বা শিকিবই লাগিব, আমি শিকাটো খুব জৰুৰী। কিন্তু বিষয়বস্তু যদি ভালকৈ হৃদয়ংগম কৰিব লাগে, তেনেহ'লে সদায় মাতৃভাষাত কি কৰিব লাগিব, অধ্যয়ন কৰিলে মই ভাবোঁ যে ল'ৰা ছোৱালীয়ে ভালকৈ প্ৰগ্ৰেছ কৰিব পাৰে। আৰু সেই ক্ষেত্ৰত মই মোৰ নিজৰ ল'ৰা ছোৱালী দুটাকে মই নিজে পৰীক্ষা হিচাপে লৈছোঁ, আৰু লৈ পেলাই মই দেখিলোঁ যে হয়, ছোৱালীজনীয়ে যিবোৰ কথা ভালকৈ মানে বুজি পায়, ভালকৈ শিকাব পাৰে, ল'ৰাজন নহয়, এইটো নহয় যে ল'ৰাজন সি শিক্ষাত পাছ কৰিছে, নহয়, সি যথেষ্ট আগবাঢ়িছে, পৰীক্ষাসমূহতো ছোৱালীজনীতকৈ বেছি নম্বৰ পাইছে। কিন্তু তথাপিও মই এটা অনুমান কৰোঁ বা মই কিছুমান কাৰ্যক্ষেত্ৰত দেখা পাওঁ যে ছোৱালীজনীয়ে যিমান গভীৰলৈ ভাবিব পাৰে, কিন্তু ল'ৰাজনে হয়তো সিমান গভীৰলৈ ভাবিব নোৱাৰে বা ভাবাৰ থল নাই। তাৰমানে আপুনি ক'ব বিচাৰিছে যে ভাৱ প্ৰকাশৰ ক্ষেত্ৰত মাতৃভাষাই সহায় কৰে, যথেষ্ট সহায় কৰে, কিন্তু অন্য এটা ভাষাই হয়তো সিমান সহায় কৰিব নোৱাৰে। ইয়াৰ এটা প্ৰধান কাৰণ হ'ব পাৰে, আমি মাতৃভাষাটো জন্মৰ হোৱাৰ পৰাই কৈ থাকোঁ, ইংৰাজী ভাষাত পঢ়িলেও অনাবৰত ইংৰাজী ভাষাটো ঘৰত কৈ থকা নহয়, এনেকুৱা এটা পাৰ্থক্যৰ কাৰণে হয়তো হ'ব পাৰে। কিন্তু আমি এইটো ক'ব নোৱাৰোঁ যে অসমীয়া মিডিয়ামত পঢ়োঁতে শিক্ষাটো সম্পূৰ্ণ হৈছে, ইংৰাজী মিডিয়ামত পঢ়োঁতে শিক্ষাটো সম্পূৰ্ণ হোৱা নাই। আচলতে শিক্ষা সকলো দিশতে সম্পূৰ্ণ হয়, হয়তো মাতৃভাষাত অকণমান আমাৰ হয়তো ধাৰণাও হ'ব পাৰে বা শুদ্ধও হ'ব পাৰে যে অকণমান
উজু হয় আমাৰ তপন কুমাৰ শৰণীয়া ছাৰ আছে আমাৰ মাতৃভাষাৰ প্ৰয়োজনীয়তা ওপৰত ছাৰে দুআষাৰ ক'ব আৰু যিহেতু ভাৰতবৰ্ষত ইংৰাজীটো আছেই আমি উচ্চ শিক্ষা লাভ কৰিবলৈ হ'লে ইংৰাজীত যাবই লাগিব আমিতো ইংৰাজীটোও এৰি দিব নোৱাৰো এই দুইটাৰ বিষয়ত আপুনি অলপ চমুকৈ দুআষাৰ বক্তব্য আগবঢ়াওক মাননীয় জীৱিকা ছাৰ প্ৰধান শিক্ষক ছাৰ মৃণাল ভাইটি মই আজি এই বিষয়ে অলপ মই ক'ব ওলাইছোঁ যে আমি আচলতে আমি নিজৰ ল'ৰা ছোৱালীক অলপ আগতে আমাৰ ডেকা ছাৰে কোৱাৰ দৰে আমি ইংৰাজী পঢ়িলেও আমি অসমীয়াটো আমি ষ্টাডি আমাৰ থাকিব লাগে কিয়নো আমি অসমৰ যদি অসমীয়া বুলি আমি ভালকৈ পৰিচয় আমি দিব লাগে তেনেহ'লে আমি অসমীয়াটো ষ্টাডি কৰিবই লাগিব আমি ইংৰাজীও লাগিব আমাক কিয়নো বিদেশৰ পৰা আমাৰ মেডিচিনবিলাক আহে এই মেডিচিনবিলাকৰ নাম আমি জানিব লাগিব সেইকাৰণে বিৰাট দৰকাৰী মানে ইংৰাজীটো কিন্তু অসমীয়াটো এনেকুৱা বস্তু যে আজি যদি ষ্টাডি নকৰে ল'ৰা ছোৱালীক যে ভালকৈ যদি শিক্ষকৰ পৰা জানি নলয় তেনে আমি কিছুমান শব্দ পাইছোঁ অবজাৰ্ভ প্ৰথম ফলৰ আন এটা নাম কি বুলি ক'লে সিহঁতে অবজাৰ্ভ বুলি ক'লে সিহঁতে নাজানে সমাৰ্থক শব্দ কুব্জ বুলি ক'লে সিহঁতে কি নাজানে কাৰণ ষ্টাডি কৰিবই লাগিব কুব্জ মানে তাৰমানে মাতৃভাষাত শিক্ষা ল'লেও আমি গভীৰতালৈ যাব পাৰিম যেনে কুব্জা মানে কি আকৌ সেইবিলাক মানে শব্দবিলাক সিহঁতে জানিব লাগিব তেতিয়াহে আমি অসমীয়া ভাষাটো ভালকৈ আমি শিকিব পাৰিম ক'ব পাৰিম ইজনে অসমীয়া বা অসমীয়া মানুহে বা অন্য এটা এজন মানুহৰ অসমীয়া যদি ভাল জানে ভাৰতবৰ্ষৰ মানুহ এজনক আমাৰ লগত কথা ক'ব পাৰিব তেতিয়া মত বিনিময়টো ভাল হ'ব আমাৰ বা আমি অসমীয়া ভাষাটো ভাৰতৰ বেলেগ এজন মানুহক অনা অসমীয়া মানুহক শিকাব পাৰিম তাৰপিছত ইংৰাজী ভাষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে অকণমান কওকচোন ইংৰাজী ভাষাটো মই অলপ আগতে ক'লোৱে যে আমি এতিয়া কিছুমান বস্তু বিদেশৰ পৰা আহে আমি বিদেশৰ পৰা অহা বস্তুবিলাক ইংৰাজীত লিখা থাকে গতিকে আমি ইংৰাজীটো আমি জানিবই লাগিব কি মেডিচিনৰ দামবিলাক এইটো কি কাৰণে এই মেডিচিনটো ব্যৱহাৰ কৰা হয় নামটো সেই নামটোতো আমি জানিব লাগিব সেই সেনেকুৱা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰতো কিছুমান কিতাপ পত্ৰ হয়তো আমাৰ কোনো আঞ্চলিক ভাষাত বিচাৰি পোৱা নাযায় গতিকে আমাক ইংৰাজী ভাষাটো দৰকাৰ আমি শৰণীয়া ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আমাৰ এই আজি 4জন ইয়াত সমবেত হৈ শিক্ষকৰ সৈতে শিক্ষকৰ মত বিনিময় অনুষ্ঠানত মাতৃভাষাৰ ইংৰাজী ভাষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰিলোঁ আৰু এই আলোচনাত এটা কথা আমাৰ সিদ্ধান্তত আমি উপনীত হ'লোঁ যে হয়তো মাতৃভাষাত অধ্যয়ন কৰিলে অলপমান হয়তো বুজাত সহজ হয় কাৰণ ভাষাটোৰ ব্যৱহাৰটো 24 ঘণ্টাই হৈ থাকে হয়তো এজন অসমীয়া ভাষাৰ ছাত্ৰই ইংৰাজী ভাষাত পঢ়িলে ভালকৈ তেওঁ শিক্ষাটো হয়তো ল'ব পাৰিব কিন্তু তেওঁৰ হয়তো ইংৰাজীটো ঘৰত অনাবৰত কৈ থকা নহয় কাৰণে অনুশীলনটো কমি যাব পাৰে কিন্তু আমাৰ ভাৰতবৰ্ষত দুইটা ভাষাৰে প্ৰয়োজনীয়তা আছে আমি ছাৰে কোৱাৰ নিচিনা অসমীয়া ভাষা বুলি ক'লেও আমি এনেই অসমীয়া ভাষাটো শিকিলে নহ'ব তাৰ যিখিনি গভীৰতা আছে ব্যাকৰণ জানিব লাগিব বা শুদ্ধ হ'ব লাগিব ঠিক তেনেকৈ আমি ইংৰাজী ভাষাটো জানিব লাগিব ছাৰে কৈছেই যে আমি কিবা কিতাপ এখন চালে কিবা মেডিচিন এটা চালে সেই মেডিচিনৰ অসমীয়া সমাৰ্থক শব্দ নাই ইংৰাজীতে চাব লাগিব আৰু এখেতেও আমাক কৈছে তেওঁৰ নিজৰ সন্তানৰ শিক্ষাৰ লাভৰ প্ৰক্ৰিয়াৰ দ্বাৰা কৈছে যে আমি ভাবোঁ বা হয়তো শুদ্ধ যে অসমীয়া মিডিয়ামত পঢ়িলে বহল ভিত্তিক হয়তো জ্ঞানটো তেওঁ লাভ কৰাৰ সুযোগ আছে বা সুযোগ হয় হয়তো ইংৰাজী মিডিয়ামত পঢ়িলে তেওঁৰ হয়তো জ্ঞান হ'ব পিছত ব্যৱহাৰটো কমি গ'লে হয়তো সেইটো অলপমান অনুশীলনৰ অভাৱত অসুবিধাজনক পৰিৱেশ মানে আমাৰ ক্ষেত্ৰত ধৰক অসমীয়া ভাষা বুলি কৈছোঁ সাধাৰণতে মাতৃভাষা বুলি ক'লে বেছি ভাল বেলেগ বেলেগ জনগোষ্ঠীসকলৰ মাতৃভাষাত যদি শিকে তেতিয়াহ'লে শিক্ষাৰ গভীৰতাটো অলপ বেছি হয় বুলি মই ভাবোঁ আৰু আমাৰ ময়ূৰ ভাইটি যিহেতু ইংৰাজী এটা বিষয় আছিল তেওঁ উচ্চ শিক্ষাত তেওঁ ইংৰাজীত ধুনীয়াকৈ কথাখিনি কৈছে অসমীয়াতো তেওঁ কথাখিনি ক'ব পাৰিছে এই মানে ঘটনা হ'ল কি তেওঁ ইংৰাজী মিডিয়ামত পঢ়ি আহিছে কাৰণে ইংৰাজীত তেওঁৰ অলপ স্পষ্টতাটো হয়তো তেওঁ অলপ সহজ অনুভৱ কৰে তেওঁ অসমীয়া ল'ৰা কিন্তু অসমীয়াটো ক'ব পাৰিছে কিন্তু ঘটনাটো আমাৰ ছাৰে কোৱাৰ নিচিনাই যে আমি যিকোনো বিষয় এটা বহলভাৱে ক'ব পাৰিবৰ হ'লে তাৰ গভীৰতালৈ যাব লাগিব তাৰ ব্যৱহাৰ হ'ব লাগিব অনুশীলন কৰিব লাগিব কিন্তু ভাৰতবৰ্ষত আমি মাতৃভাষাৰ লগতে ইংৰাজী ভাষাটো সমানেই গুৰুত্ব দিব লাগিব ইয়াকে আমি সিদ্ধান্তত উপনীত হৈ আজিৰ এই আলোচনাখিনি ইমানতে সামৰিছোঁ নমস্কাৰ